Hey guys, কি খবৰ? ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো গাইজ বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈছোঁ আৰু আহি আছে বিহু। তো বিহু আহি আছে কাৰণে আমি গৈ আছোঁ ঢোলৰ দোকানত। তো ঢোলৰ কি দাম কি সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম আৰু এতিয়া গৈ আছোঁ আমাৰ চিপাঝাৰত থকা এখন ঢোলৰ দোকানত। তো আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক আৰু তো ফাইনেলি আমি আহি পাই গ'লোঁ ইয়াত ঢোলৰ দোকান আৰু ইয়াত কেওফালে এনেকৈ ঢোল থৈ দিছে। আপোনালোকে দেখিছে এয়া আৰু চাওক ইয়াত ঢোল বনাই আছে দাদাহঁতে আৰু ইফালেকে সকলো ঠাইতে এনেকৈ ঢোলবিলাক আলাই থৈ দিছে। তো মই আপোনাক দেখুৱাই আছোঁ ইয়াত দাদাহঁতে ঢোল বনাই আৰু এই এনেকৈ চব ঢোল নাগৰা খোল তবলা ঢোলকি যি লাগে চব আহি গ'লোঁ আৰু ইয়াত ঢোলবিলাক এনেকৈ বজাই আছে। দাদা ইয়াত সকলোতকৈ দামী ঢোল কোনটো আছে? ইয়াত দামী ওপৰত আছে আৰু কিমান মান টকা? এইবিলাক 8,500 আৰু চবতকৈ কম দামী? কম দামীটো ধৰাচোন মই 3,000 3,500 তো ইয়াত এনেকৈ আৰু এইবিলাক পূজা হ'লেও বনাই পাৰি আৰু ক'ত আছে চিপাঝাৰ কোনখিনি আছে আপোনাক কৈ দিয়ক। চিপাঝাৰটো ব্লকৰ ৰোডত এইখিনি আছে আপোনাক দেখুৱাই দিম। ইয়াত চাওক ঢোলৰ উপৰি এইবিলাক সকলো বনাই। তো আপোনালোকে বিহুত যদি কাৰোবাক লাগে আহিব পাৰে আৰু তো গাইজ ইয়াতে ঢোলৰ উপৰি এনেকৈ পেঁপাও পোৱা যায় আৰু মই দোকানখনৰ পৰা কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দি দিম। তো যিহেতু আজি বজাৰবাৰ মই তেনেকৈ ব্লগটো বনাওঁতে অলপ হাল্লা হৈ আছে। তো মই আপোনালোকক এটা চিনেমেটিক লুক এটা দেখুৱাইছোঁ, আপোনালোকে চাই লওক। ইয়াতে ঢোলৰ উপৰিও এনেকুৱা পেঁপাও বনাই দাদাহঁতে। তো এইটো পেঁপা মই এনে এবাৰ ট্ৰাই কৰিম ফাৰ্ষ্ট টাইম বাৰু আজি। মই নাজানো, এই দাদাই জানে অলপ, দাদা এনে অলপ বজাই দিয়ে। এই বহুত নাজানে, অলপ অলপ জানে বজা অলপ জানে বাৰু। তো এনেকৈ দাদাহঁতে ঢোল নিব আহিছে, টানিব আহিছে না ঢোল দিব আহিছে? এটা অলপ বহাব নাজানো, এইখিনি জেগা বহাব লাগিছিল দুপৰীয়া যাব নে? ইয়াতে এনেকৈ টানি পাইছে দাদা। চেৱা বজাই দিয়াচোন দাদা, চেৱা এটা বজাই দিয়াচোন। ভাবিছোঁ তো
ইয়াত পাই যাব। তো আজিৰ ভিডিঅ'টো ইমানে ৰাখিছোঁ। তো থৰ থাকিলে ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। তো লগ পাম এটা নতুন ব্লগত। বাই বাই।